কোন তুমি দেবী? ইয়া তোমাৰ সত্য পৰিচয়। মই তোৰ মাতৃ আৰু জগতৰ মাতৃ লক্ষ্মী। ইয়া অকস্মাতে মোক কৰিলা স্বজন, কি কাৰ্য ভাই তোক স্বজন কৰাৰ উদ্দেশ্য মহান। অলপ দিনৰ পাছতে এই পৃথিৱীতে মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। চাৰিওফালে পানী, কেৱল পানী থাকিব। চাৰিওফালে পানী হলে আমি থাকিম কেনেকৈ? পানীৰ মাজত আমি জীয়াই থাকিম কেনেকৈ? তোক মই বৰ দিছো। জল, স্থল, আকাশ, পাতাল, সকলোতে ধৰি মুক্তভাৱে বিচৰণ কৰিব পাৰি। প্ৰভু বিষ্ণুৰ সুধনিখন চাপিৰা মহাদেৱৰ ত্ৰিশূলেও মৃত্যু ঘটাব নোৱাৰে। তোৰ শৰীৰ শৰীৰ অলপ দিনৰ পাছতে এই পৃথিৱীতে মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। চাৰিওফালে পানী, কেৱল পানী থাকিব। কৃষ্টি সভ্যতা সকলোবিলাকে পানীৰ তলত থাকিব। আৰু সৌন্দৰ্য ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ কৃষ্টি সভ্যতা একো নাথাকিব। এইবিলাক নষ্ট হোৱাৰ আগতে তই প্ৰজাপতি ব্ৰহ্মাৰ পৰা সংগ্ৰহ কৰিব লাগিব। যেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব, তহঁত সুৰবিলাকে পিছৰ কল্পত নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰে। তেতিয়া তহঁতি স্বৰ্গৰ নেওতা আৰু পাতালৰ বাসুকী সকলোকে চিন্তা কৰি জগতৰ শ্ৰেষ্ঠ জন ল'ব পাৰিবি। মোৰ পৰিচয় কি হ'ব আৰু কি নামে জনাত সময় তুই ঠিকেই কৈছ। সৌন্দৰ্য তোক মোৰ ডিঙিৰ হাড়ৰ পৰা স্বজন কৰিছো। তোৰ মুখ মণ্ডল দেখিবলৈ ঘূৰাই লৈ তোৰ নাম হ'ব তোৰ নাম হ'ব
মুকাম রক্তবর অরক্তধর দত্ত তোক মোৰ অমৃত বৰ্গে ক্ষমতা নাই তোক যি বৰ দিছো সি একেবাৰে অমৃত বৰৰ নিচিনা স্বৰ্গ মত্য পাতালয় কোনো বিনায়ো তেওঁলোকে হত্যা কৰিব নোৱাৰে ওরা আলোটা বড় ভয় পেত দৈত্য বংশ বৃদ্ধির কারণে দৈত্য বংশ বৃদ্ধির কারণে এগৰাকী সুন্দরী বিবাহযোগ্য কন্যা মোক তই ঠিকেই কৈছ সৌন্দৰ্য সোণ এই পৃথিৱীৰ ভিতৰত প্ৰজাপতি ব্ৰহ্মাৰী কন্যা সৰস্বতী সৰস্বতী সমান জ্ঞানী মানী সুন্দৰী নাৰী অন্য কোনো নাই যা চলে বলে কিংবা কৌশলে ব্রহ্মারী কন্যা সরস্বতীক বিবাহ করগৈ যা চলে বলে কিংবা কৌশলে ব্রহ্মারী কন্যা সরস্বতীক বিবাহ করগৈ যা যা বলে চলে বলে কিংবা কৌশলে প্রজাপতি ব্রহ্মারী কন্যা সরস্বতীক বিবাহ বিশ্ব ব্রহ্মাণ্ড কাকর সৃষ্টিকর্তা লক্ষ্মীর সমগ্র বিশ্ব ব্রহ্মাণ্ড ঘুরিব লাগিব আজি মোৰ নিৰ্দেশ দেৱতা মজুত করা হোক চিন্তার কোন কারণ নাই ভূত প্রেত আদি সকলোকে ৰক্ষণাবেক্ষণৰ দায়িত্ব ভগাই দিয়ক সকলোকে সাজু কৰি ৰখাৰ পাছত এবাৰ সত্যৱতী ৰজাক পৰীক্ষা কৰি চোৱা ভাল হ'ব নে কি হয় প্ৰজাপতি একদম চিন্তা কৰিছে প্ৰভু সত্যৱত ইমান সত্যশীল ৰজা তাৰ গুণৰ প্ৰজা এইবিলাক কথা চিন্তা কৰি থাকোঁতে ক্ষণ পাৰ হৈ গ'লে সকলোবিলাক ব্যৰ্থ হ'ব পুনৰ আবিৰ্ভাৱৰ কাৰণ কি মহাকাল প্ৰভু প্ৰলয়ৰ আগতে আৰু এটা মহাপ্ৰলয়লৈ হওক সাৱধান প্ৰভু লক্ষ্মী দেৱীয়ে প্ৰভু লক্ষ্মী দেৱীয়ে এই বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস কৰিবৰ বাবে ডিঙিৰ হাড়ৰ পৰা
অৱতাৰ সৃষ্টি কৰিছে তাক বাধা দিব পৰা শক্তি কাৰুণাৰ প্ৰভু সি এতিয়া এই পথেৰে আহিব লাগিছে মহাকাল প্ৰভু লক্ষ্মীয়ে ধৈৰ্য স্বজন কৰাৰ কাৰণ কি প্ৰভু লাহে লাহে আপুনি সকলো বুজি পাব মই মাত্ৰ আপোনাক সাৱধান কৰি দিলোঁ তেন্তে মহাবলৰ প্ৰজাপতি নাৰীৰ চৰিত্ৰ পূজা বৰ টান আমাৰ লগত লক্ষ্মীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ ফল নিশ্চয় ভোগ কৰিব লাগিব প্ৰভু তুতকীয়া নাৰদ থাকে মানে এনেকুৱা নোহোৱা নুপুতা ঘটনা ঘটিয়েই থাকিব প্ৰভু সেইবোৰ পুত্ৰ হৈ মোৰ এই সৃষ্টিগত ভেঙা চৰিত্ৰ কিয় দিছে নানা ধৰণৰ বিভীষিকাই আগুৰি ধৰিছে তাক কোনেও বাধা দিব নোৱাৰে আমাৰো দেখিছোঁ শক্তি কমি আহিব ধৰিছে কোন তই মহাদৈত্য কিয় তই বৈকুণ্ঠত কৰিছ প্ৰৱেশ মই লক্ষ্মী পুত্ৰ লক্ষ্মীয়ে মোক কৰিছে স্বজন পৃথিৱীৰ সমস্ত ভাৰ লক্ষ্মীয়ে মোৰ প্ৰতি অৰ্পণ কৰিছে লগতে ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰিবলৈ নিৰ্দেশ দিছে মোৰ আদেশ পালন নকৰে কিয় অৱধান দৈত্য দুৰ্ধন্ধৰি সীমা চেৰাই গৈছে এই মহাকুলে দুৰ্ভোগ বেগ কৰাৰ আগতে তুৰন্ত ইয়াৰ পৰা আঁতৰি যা প্ৰভু ইয়াতেই পুনৰ সম্পাদ কৰ সৃষ্টি ধ্বংস বিষ্ণুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ পৃথিৱীৰ অধিকাৰী তহঁত হ'ব নোৱাৰ গতিকে তহঁতৰ হাতত ইমানবিলাক পেট বিৰাংগ আছে মহাসকলৰ মোৰ হাতত বহু যুগ ধৰি দেৱতাবিলাকে এক বেদাংগৰ অধিকাৰী হৈ এই দানৱক সকলোৰে আগত কিমান পাঠ্য কৰিছ এবার সেইবোৰ সংগ্ৰাম কৰি শ্ৰেষ্ঠতা কৰিব প্ৰমাণ দৈত্য আজি ভাগ্যৰ বিড়ম্বনা ঘটিছে লক্ষ্মীৰ কৃপাতকৈ এই পৃথিৱীত সাধাৰণ মাখিৰ পৰা সিংহৰ অৱতৰণ কৰিবলৈ আহিব নতু এই সুদৰ্শন চক্ৰই খণ্ড খণ্ডকৈ তোক মই ছেদন কৰিলোহেঁতেন দৈত্যৰ অত পাৰি কেতিয়াও সহ্য কৰিব নোৱাৰো এই মহাফুল সৌ মানুহ কেনেকৈ ব্যৰ্থ কৰা হয়
দীর্ঘ ভয় আর পরিচয় পৃথিবীর মহাবলয় ভবনে আরো বেশি দিন নাই আর মোর পুত্রনারায়ণ কুসক্রান্ত পরি লক্ষ্মীর বিধিবিধা ভীষণ দৈত্য সৃষ্টি করবে এই দৈত্য নীতিয়া পৃথিবী তার উপর পাড়ি পড়ছে আর কি জানো আয় কি পিতা কোয়া পিতা এই দৈত্য ও ভাই এই দৈত্য কি কোয়া পিতা বাৰু মোৰ কিয় ইমান হিংসা ভাৱ উদয় হ'ল মই কি লক্ষ্মীক কোনোদিনে দুখ কৰা নাই লক্ষ্মীৰ এনে কোচ চক্ৰান্তত স্বয়ং বিষ্ণুৱে কিহৰ মই সমৰ্থন বিষ্ণুৱে বিষয়ে এটুকু নাজানো পিতা হয় আমি তিনিওজনে মহাবলয়ৰ বিষয়ে গুপুতে আলোচনা কৰিয়াছিলো কিন্তু বিষ্ণুৱে এই বিষয়ে আলোচনা কৰিবলৈ লক্ষ্মীৰ ওচৰত গৈছে আমি এখনতে ৰ'ব নোৱাৰো আমি এখনতে নোৱাৰো ৰ'ব এই ঘোঁৰামুখী লক্ষ্মী মোৰ প্ৰতি যি ঘৃণনীয় কাৰ্যটি লিপ্ত হৈ মই কিন্তু সহ্য কৰি নাথাকিম পিতা মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেনেহ'লে চাবা পিতা লক্ষ্মীয়ে যি পদ ব্ৰহ্মশাল মোৰ বুকুলৈ নিক্ষেপ কৰিছে মই সেই পদ ব্ৰহ্মশাল পুনশ্চ লক্ষ্মীয়ে কৰি নিক্ষেপ আৰু তেতিয়া বুজিব জগতবাসীয়ে লক্ষ্মী শ্ৰেষ্ঠ নে সৰস্বতী শ্ৰেষ্ঠ ভাই মোৰ জ্ঞান ভাণ্ডাৰ হৰণ কৰি লৈ যাব আমি এখন দিবলৈ থাকো তুমি এতিয়া যোৱা গৰ্বতে ধৰ্ম পাহৰি গলা দৈত্যপতিৰ লগত প্ৰেম প্ৰস্তাৱি জগতবাসীৰ ওচৰত যি সেৱা জ্ঞান কৰাইছা এই সৰস্বতী ইমান বুদ্ধিহীন নাৰী নহয় যে তোমাৰ কাম কৰি যাব চাওঁ বাৰু লক্ষ্মী কিবা দৰে তুমি মোক দৈত্যপতিৰ লগতে বিবাহ দিয়া লক্ষ্মী চাওঁ কিবা দৰে তুমি মোক দৈত্যপতিৰ লগতে বিবাহ দিয়া আমার কন্যা সরস্বতী কোন
ঘটনি এই হয় দায়িত্বৰ ওচৰত কোনো মায়া নচলিব আপুনি ভবাৰ দৰে মই সতুলি লক্ষ্মী একোৱেই নহওঁ লক্ষ্মীয়ে গাখী নামৰ সৰস্বতী জগতত আটাইতকৈ সুন্দৰী কন্যা সৰস্বতী বুলি তই সৰস্বতী নাই নাই মোৰ অকণো বিশ্বাস হোৱা নাই তেন্তে আপোনাৰ মাতৃয়ে নিশ্চয় মিছাৰ আশ্ৰয় লৈছে এই ভূমণ্ডলত সৰস্বতী বুলি অন্য কোনো কন্যা নাই বাৰু আপুনি যদি মোক গ্ৰহণ কৰে মই নিশ্চয় এনেকুৱা কোনোবা কন্যাক মই কেতিয়াও পত্নীৰূপে গ্ৰহণ কৰিব নোৱাৰো মোক ভীষণভাৱে এনেকুৱা ওপৰপা নাৰীটো নহয় সেইবাৰ তুমি খোৱা সাৱধানে তুমি যি পাতি ব্ৰহ্ম খেলি মোৰ বুকুলৈ নিক্ষেপ কৰিছিলা সেই পাতি ব্ৰহ্ম খেলি পুনশ্চ মই তোমালৈ ঘূৰাই পঠাইছোঁ চাওঁ বাৰু কিবা দৰে তুমি পুৱা পৰিত্ৰাণে লক্ষ্মী চাওঁ কিবা দৰে তুমি পুৱা পৰিত্ৰাণে আজি আকৌ লক্ষ্মী কিহৰ প্ৰয়োজন মইতো বিষ্ণুপ্ৰিয় লক্ষ্মী নহওঁ লক্ষ্মী তোমাৰ এনে অবিবেচক কাৰ্যই দেৱ সমাজক আমাক ঘৃণনীয় কৰি তুলিছে শুনা আমি জগত কৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী আমাৰ কাৰ্যত যদি তুমি প্ৰতিদ্বন্দ্বিতা কৰিব খোজা তেন্তে ইয়াৰ শেষ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবি চোৱা নাই লক্ষ্মী আপুনি কি ক'ব বিচাৰিছে মই একো বুজি পোৱা নাই মোক সকলো বুজাই পোৱা শুনা লক্ষ্মী আৰু কিছুদিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব মহাসাগৰৰ জলধাৰাই সমস্ত পৃথিৱীক উপায় কৰাব বাকী নাথাকিব লক্ষ্মী কিন্তু তাৰ আগতে তুমি ভীষণ দৈত্য স্মৰণ কৰি অন্য এক মহাপ্ৰলয়ৰ সূচনা কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা আপোনালোকৰ আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী শিৱৰ ভাৰ্যা পাৰ্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে অযোগ্য হ'লেও যে আপোনাৰ মতটো হৈও সেই আলোচনাত হাত যাব পৰা নাই এই কথা মই এই কথা মই কোনে ক'লে লক্ষ্মী কোনেও ক'ব নালাগে মই সকলো নিশ্চয় জানিছোঁ মই জানিব পাৰিছোঁ লক্ষ্মী তুমি নাৰদৰ কুচক্ৰান্ত কৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'লা নিমাত কিয় লক্ষ্মী নিমাত কিয় তুমি জানিব লাগিছিল যে সঁচা মিছা আৰু মিছাক সঁচা কৰা নাৰদৰ যুগে যুগে চলি আহিছে জগত বাকীৰ আগত নাৰদ দুটকীয়া হিচাপে জনাজাত আৰু এজনী জ্ঞানী মানুহ দেখি তেওঁ কেতিয়াও ইমান মিছাত আশ্ৰয় নলয় লক্ষ্মী আপুনি মোক প্ৰতাৰণা কৰিছে নহয় এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাৰ্যা পাৰ্বতী সমান সুন্দৰী নাৰী কোনো নাই কিন্তু বিষ্ণুপ্ৰিয় লক্ষ্মীৰ এই ক্ষমতা আছে নাই তাক মই প্ৰমাণ কৰি দেখুৱাইছোঁ আৰু মই আপোনাৰ প্ৰতিদ্বন্দ্বী ৰূপে থিয়
তুমি আজি এই বৃহস্পতিয়া লক্ষ্মী নহোৰ কথা জানা জানা লক্ষ্মী জানা তুমি কোন তুমি তুমি কোনোবা জানো নেকি আৰু ইয়াৰ শেষ পৰিণাম কি হ'ব পাৰে তুমি এবাৰো ভাবিছ নাই লক্ষ্মী পৰিণামলৈ ভয় কৰি লক্ষ্মীক কৰ্তব্য দান বহা নাই লক্ষ্মীক অপমান কৰাৰ পৰিণাম কেনে ভয়ংকৰ হ'ব পাৰে ভুল লক্ষ্মী ভুল তুমি ভুল কথা পৰিচালিত হ'লা এদিন নহয় এদিন ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি উদ্ধাৰ পাবলৈ হাই হাই কৰি থাকিব লাগিব সেইদিনা এই জগতত তোমাক উদ্ধাৰ কৰোঁতা কিন্তু কোনো নহ'ব মই তোমাৰ লগত আৰু তৰ্ক নকৰোঁ তোমাৰ চুক্তি হেৰাই গৈছে ন হয় আহিল যোৱাৰ আগতে মাত্ৰ এষাৰ কথা কৈ যাওঁ শুনা ইউৱে কৰ্মফল মাথো ধৰ্মৰ জয় আৰু অধৰ্ম চাকৰিৰ কথাত ভুল যাব পৃথিৱী ধ্বংস হ'ব পৃথিৱীত মহাপ্ৰলয় সৃষ্টি হ'ব এখন নতুন পৃথিৱী যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে লক্ষ্মীয়ে ভীষণ দৈত্য সাজন কৰিছে তুমি মোক বিশ্বাসঘাতকতা কৰিছা বিশ্বাসঘাতকতা তই কি বিশ্বাসঘাতকতাৰ কথা কৈছ মই একো বুজিব পৰা নাই তোমাৰ লগত ইমানবিলাক সুন্দৰী ৰমণী থাকোঁতে কিয় সেই সৰস্বতী প্ৰাকৃতিক নাৰীক বিবাহ কৰিবলৈ নিৰ্দেশ দিছা সৰস্বতী কুৎসিত নাৰী তোমাক কোনে ক'লে বাছা ক'ব নালাগে মাতৃ সৰস্বতী মোৰ ওচৰলৈ আহি সকলোবোৰ ব্যক্ত কৰিছে আৰু মোৰ চকু অন্ধ নহয় মাতৃ তুমি ভুল বুজিছা এইবিলাক সকলো ভুল এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰী কন্যা সৰস্বতী সমান জ্ঞানী মাৰী সুন্দৰী নাৰী অন্য কোনো নাই বৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি বাছা তুমি নিশ্চয় কোনোবা নাৰী লগ পাইছা চেষ্টা নকৰিবা তুমি মোক ভীষণভাৱে কৰিছা মই জানিব পাৰিছো তোমাৰ লগত যিমানবিলাক সুন্দৰী ৰমণী আছে এই সকলোবোৰ তোমাৰ এই দাসী আৰু এই সৰস্বতী তোমাৰ এই দাসী কন্যাক বিবাহ কৰিবলৈ দিয়া প্ৰস্তাৱ মোৰ পক্ষে সম্ভৱ নহয় দাসী কন্যাক বিবাহ কৰাই চিৰদিন মই দাসলৈ পৰিণত হ'ব নোখোজো মাত্ৰে মোৰ কোনো দাস দাসী নাই এইবিলাক সকলো মিছা ভুল নাযাবি পুত্ৰ মিছা মই একদিন নাজানো ইজনে মাথো তাৰ কৰ্তব্য নিজৰ শুনা মাতৃ মোৰ ভীষণ প্ৰতিজ্ঞা তই কেতিয়াও দাসীক বিয়া নকৰাই মই তোমাৰ গৰ্ভজাত সন্তান নহয়
তোমাৰ সমস্ত দাস ৰাখি মোৰে হ'ব। আপোনাৰ দৈত্য সন্মুখেতে এনে বাক্য কৰিছা উচ্চাৰণ পুত্ৰ হৈ মাতৃক পত্নী ৰূপে পাব বিচাৰ দূৰ হৈ যা তই মোৰ সন্মুখৰ পৰা তোক স্বজন কৰিব মহা ভুল কৰিলো এই যে সমাজলৈ কালকা দিয় আঁতৰি যা ভুল কৰিলা মাতৃ ভুল কৰিলা এতিয়া ভুলৰ প্ৰায়াচিত কৰিবা। স্বজন কৰিলে তাৰ পৰিণাম কি ভয়ংকৰ। পত্নী হিচাপে জিৰণি লোৱাইছে হয় দৈত্য। ভুল কথাত যদি তুমি সন্মতি প্ৰদান নকৰা তেন্তে তোমাক মই হৰণ কৰি লৈ যাম। তুমি যি ঘৃণনীয় কাৰ্যত লিপ্ত হলা তাৰ প্ৰতিফল ভোগ কৰিবলৈ তুমি সাজু হোৱা। তুমি ভীষণ দৈত্য স্বজন কৰি আমাৰ সৃষ্টি নষ্ট কৰিবলৈ গৈ এতিয়া নিজৰ লজ্জা নিবাৰণৰ হেতু সৌ মহাসাগৰৰ আমাক তুমি স্পৰ্শ নকৰিবা তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব। দৈত্যৰ হাতৰ পৰা উদ্ধাৰ কৰিব পৰা ক্ষমতা আমাৰ নাই। আজি দৈত্যৰ আগত আমাৰ সুদৰ্শন চক্ৰও সামান্য অস্ত্ৰত পৰিণত হ'ল। সেয়েহে প্ৰভু তুমি এতিয়া সেই দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাবে আৰু অন্য উপায় নাই। আমি উচ্চাৰণ কৰা নাই। আজি দৈত্যই উচ্চ স্বৰে সমস্ত জগতবাসীৰ আগত
চিঞৰি চিঞৰি প্ৰচাৰ কৰি গৈছে চিঞৰি চিঞৰি উচ্চাস লক্ষ্মী তাৰ একমাত্ৰ পত্নী মিছা কথা মিছা কথা মিছা কথা শুনা লক্ষ্মী শুনা প্ৰভু আজিৰে পৰা আৰু তুমি এই বৈকুণ্ঠপুৰী শুৱনি কৰিব নোৱাৰিবা প্ৰভু তোমাৰ কাৰণে লক্ষ্মী মোৰ কাৰণে তোমাৰ কাৰণে মোৰ কাৰণে এই বৈকুণ্ঠৰ দ্বাৰ চিৰদিনৰ বাবে ৰুদ্ধ হ'ব লক্ষ্মী প্ৰভু তুমি শহীদ নহিলা ক্ষমা কৰাৰ প্ৰশ্নই নাহে প্ৰভু শুনা জগতবাসী প্ৰভু আৰু তুমি শুনা ন প্ৰভু আজি মই প্ৰভু প্ৰভু দৈত্যৰ হাতৰ পৰা পলাই খাৰিব নোৱাৰিবা প্ৰভু যিহেতু তুমি তাই নিজে অমৰত্বৱৰ্তী স্বজন কৰিছা প্ৰভু এতিয়া তুমি লক্ষ্মী তোমাৰ লজ্জা জানিব লগা হেতু প্ৰভু মহাসাগৰৰ বুকুত মহাসাগৰৰ মহাসাগৰৰ বুকুত প্ৰভু বৰগীতা নাৰীৰ উপযুক্ত শাস্তি হৈছে শুনা ন প্ৰভু
যদি তোমাৰ সতীত্ব ৰক্ষা কৰিব বিচাৰিছা আৰু যদি তুমি এই জগতৰ মাতা হৈ থাকিব বিচাৰিছা তেন্তে শুনা লক্ষ্মী তুমি তোমাৰ বিলুপ্তি সাধন কৰিব লাগিব সেই কথা খালি যথা ধর্ম তথা জয় তুমি যাক দুর্বলা বুড়ি হেয়ক জ্ঞান কৰিছিলা সেই সৰস্বতীয়ে আজি তোমাৰ এনেকুৱা অৱস্থা কর্মর ফল অনুসরি তিনি কল্প ধরি তুমি সাগরত অদৃশ্য হয়ে সময়ত আমি তোমাক উদ্ধার করি লক্ষ্মী সময়ত আমি তোমাক উদ্ধার করি
যতই বিষ্ণু ততই লক্ষ্মী রূপে থাকি আজি তুমি এই বৈকুণ্ঠপুরী কোনি পড়িব লাগিছিল লক্ষ্মী কিন্তু ভাগ্য কি বিড়ম্বনা তোমার কপালতে হেরুয়াব লগা হব প্রভু আমি কি মর্মান্তিক আঘাত পাচ্ছি লক্ষ্মী প্রভু আজি আমার হৃদয় ভাঙি সুরমার হয়ে গেল লক্ষ্মী প্রভু আজি আমার হৃদয় ভাঙি সুরমার হয়ে গেল লক্ষ্মী লক্ষ্মী না এই বৈকুণ্ঠ আর কিছুদিন আমি হয়ে যাব স্মৃতি হয়ে অবস্থিত কিন্তু বৈকুণ্ঠ প্রভু তোমার সমস্ত পাপে এখনই ধরিছে তুমি আমার এখন তুমি ইয়াদের ধরি দেখা দিবা তুমি খুব সাগরের ফলে মন করে চলবে না তুমি আসলে ঠিক
মন্ত্রীবর মহারাজ, পৃথিবীর ধর্মর প্রভাব দিনক দিনে লোপ পাব ধরিছে। অধর্মর আগমন যেন মুরাজি হইছে হনুমান। মন্ত্রীবর, পিতামোর প্রিয় ব্রতর কথা অনুধাবন করি আজি পহিছে মনত সত্য যুগৰ মধ্যত হব মৎস্যাবতার। পৃথিবীতে হব একে মহাপ্রলয়। মহাসাগরের জলধারায় ডুবাব এই সমস্ত পৃথিবী। না থাকিব মন্ত্রীবর, না থাকিব জীবজন্তু, কৌশলতিকা কিংবা তরুতৃণ্য এই মহাপ্রলয়ের বাচন। সেইভাবে মন্ত্রীবর, পৃথিবীর আজি ধর্মর প্রভাব দিনক দিনে লোপ পাব ধরিছে। মহারাজ, সেই কথা অৱশ্যে সঁচা, কিন্তু কেতিয়া হ'ব মহাপ্ৰলয় তাক জানিম কিদৰে? সকলোবোৰ ভগৱান শ্ৰী হৰিৰ লীলা। তেওঁকে জানিব তেওঁৰ এই মহালীলা কেতিয়া কৰিব আহ্বান। শুনক মহাৰাজ, আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক মহা